ধন্যবাদ দেউৰী। আমাৰ এই ঠাইলৈ অহাৰ বাবে অনুৰোধ জনাইছোঁ। আমি এতিয়া প্ৰত্যেকগৰাকী খেলুৱৈ তথা দলৰ পৰিচালকসকলক মেডেল প্ৰদান কৰা হ'ব আৰু এই মেডেল সংগ্ৰহ কৰাৰ বাবে তথা পৰিধান কৰাৰ বাবে খেলুৱৈসকলক আমাৰ মাজত উপস্থিতি বিচাৰিছোঁ। আমি মাৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এতিয়া আমি অসম পুলিচ ব্লুজ দলৰ খেলুৱৈসকলক আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে দুয়োটি দলৰ পৰিচালকসকলকো আহিবলৈ অনুৰোধ জনাইছোঁ। অসম পুলিচৰ কোচ আসন গ্ৰহণ কৰক। এতিয়া আমি বঁটা বিতৰণী মূল বঁটা বিতৰণীলৈ আগবাঢ়িছোঁ। পোনপ্ৰথমে আমি শ্ৰেষ্ঠ গ'লকিপাৰক আমি বঁটা প্ৰদান কৰিম। খুংডং ব্ৰহ্মক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। খুংডং ব্ৰহ্ম এখেত শ্ৰেষ্ঠ গ'লকিপাৰ হিচাপে পৰিচিত হৈছে আৰু তেখেতক বঁটা প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সন্মানীয় ভূপেন চৌধুৰীদেৱক। লগতে আমাৰ বিশিষ্ট অতিথিসকলক ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সন্মানীয় ৰঞ্জিত কুমাৰ দাসদেৱ, আমাৰ সন্মানীয় আৰক্ষী অধীক্ষক অমিতাভ সিংহদেৱ আৰু লগতে আমাৰ
বঁটা প্ৰদান কৰিম শ্ৰেষ্ঠ খেলুৱৈ লিটো বসুমতাৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক এই বঁটা প্ৰদান কৰিব অসম ফুটবল সন্থাৰ ক্ৰীড়া সন্থাৰ সম্পাদক সন্মানীয় হেমেন ব্ৰহ্ম ডাঙৰীয়া। এতিয়া আমি বিজিত দল অসম পুলিচ ব্লুজ তেখেতসকলক আমি বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ আৰু এই বিজিত দলক বঁটা প্ৰদান কৰিব বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক সন্মানীয় অমিতাভ সিনহা ডাঙৰীয়া। লগতে প্ৰাইজ মানি 20,000 টকা প্ৰদান কৰিবলৈ মই সন্মানীয় আৰক্ষী অধীক্ষক অমিতাভ সিনহা দেৱক অনুৰোধ জনাইছোঁ। এতিয়া আমি আজিৰ বৰপেটা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা বৰপেটা ৰোড ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা নীলকান্ত বৰণী ট্ৰফি ফাইনেল খেলখন বিজয় দল চিৰাং দুৱাৰ FC আজিৰ এই ট্ৰফি প্ৰদান কৰিব অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী সন্মানীয় ৰঞ্জিত কুমাৰ দাসদেৱে আৰু তেখেতক এই ট্ৰফি প্ৰদান কৰাৰ বাবে মই অনুৰোধ জনাইছোঁ। অনুৰোধ জনাইছোঁ। সমূহ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ বিগত দিন ধৰি আমাৰ এই খেলখনত সহযোগ কৰাৰ বাবে আৰু সকলোকে আজি উপস্থিত থকা বিশিষ্ট আমাৰ ব্যক্তিসকলক আমি শলাই যাচিছোঁ আৰু লগতে সমূহ Ni sata hum naya de besor vi bar ni balila nahi Sikiri gang ni sata hum naya de besor vi bar ni